Dear students, সকলোকে মোৰ চেনেললৈ স্বাগতম। আকৌ আহিছো তোমালোকক ৰৈ যোৱা সেৱা স্যাম্পল পেপাৰখনৰ মেথছৰ এমসিকিউৰ বাকি প্ৰশ্নখিনি সমাধান লৈ গতিকে তোমালোকে মনোযোগেৰে ভিডিঅটো শেষলৈকে চাবা। চেনেলটো ভাল লাগিলে সাবস্ক্রাইব করিবা। গতিকে আমি আরম্ভ কৰিছো প্রথম প্রশ্নটো যদি sec θ minus tan θ equal 1/3 তেন্তে sec θ plus tan θ ৰ মান হ'ব কি হ'ব a নম্বৰত 1/3 আছে b 2/3 c minus 1/3 d 3 ঠিক আছে আমি কেনেকৈ সলভ কৰিম আমাক দিয়া আছে sec θ minus tan θ equal 1/3 আৰু মান উলিয়াব দিছে কিন্তু sec θ plus tan θ উলিয়াব দিছে তেতিয়া হলে আমি কি প্ৰসেসত যাম তেতিয়া আমি sec θ plus tan θ ৰ মান উলিয়াবলৈ হলে আমি কেনেকৈ উলিয়াম sec θ আমি জানো sec square theta minus tan square theta equal 1 এইখিনিৰ পৰা আৰম্ভ কৰিম কিন্তু আমি আটাইতকৈ দৰকাৰী বস্তু হল ত্ৰিকোণমিতিৰ দৰকাৰী কথাখিনি হল ত্ৰিকোণমিতিক অভেদ বিলাক আমি জানিব লাগিব কিন্তু তাৰে পিছত কত কোনটো অভেদ প্ৰয়োগ কৰিব লাগিব সেই বিষয়ে জানিব লাগিব কিন্তু ইয়াতে আমাক দিয়া আছে sec θ minus tan θ ইয়াতে আমি actually sec square θ plus equal 1 plus tan square θ এইটো অভেদ প্ৰয়োগ কৰি আছো ইয়াৰ পৰা আমি বনাই লৈছো sec square θ minus tan square θ equal 1 গতিকে তাতে আমি কি কৰিম এইটোৰ পৰা আমি এনেকে বনাম sec θ plus tan θ আৰু আছে কি sec θ minus tan θ equal 1 হ'ব এতিয়া আমাক দিয়া আছে কিন্তু sec θ minus tan θ equal 1/3 সেই মানটো আমি ইয়াতে বহাই দিম ইয়াতে বহাই দিলে কি হ'ব 1/3 গতিকে 1/3 ইয়াতে বহালে 3 টো হিফালে যায় 1 ৰ লগত পূৰণ হ'ব যদি আমি এটুক এনেকে কৰো যে sec θ plus tan θ আৰু হল এইখিনিৰ ঠাইত 1/3 equal 1 এতিয়া হলে 3 টো হিফালে লৈ গলে তো 1 ৰ লগত পূৰণ হ'ব গতিকে sec θ plus tan θ equal আমি পাম 3 পাম গতিকে শুদ্ধ উত্তৰটো হল এটো বি নাম্বাৰটো ঠিক আছে এটো হল নেক্সটত আহিছো নেক্সটত কি আছে 1 minus tan square 30 by 1 plus tan square 30 ঠিক আছে ইয়াতে আমি মান খিনি পুট কৰি দিলে 30 ৰ মান পুট কৰিলে কি হ'ব আমি এক নম্বৰ প্ৰথমটো মছি দিছো কি হ'ব 1 minus tan square theta tan 30 ৰ মানটো কিমান 1/√3 গতিকে এইখিনি বহাম আৰু 1 plus 1/√3 স্কয়াৰ এতে আমি পাম 1 minus 1/3 আৰু হল 1 plus 1/3 এই 1 ৰ পৰা 1/3 গলে 2/3 থাকিব কিন্তু আৰু ইয়াতে হ'ব 4/3 ইয়াক যদি আমি 3 2 গুণ 6 হ'ব 4 3 গুণ 12 দুইবাৰ যাব 1/2 1/2 যদি হয় কিমান হয়
1 পৰা 1/3 মাইনাছ কৰিলে 2/3 আৰু 1 লগত 1/এইটো হ'ল √3 আছে, গতিকে 1/3 হৈ যাব স্কুৱেৰ কৰোঁতে। তেতিয়াহ'লে 4/3 হ'ব। আমি এইটোৰ লগত এইটো পূৰণ কৰিম, এইটোৰ লগত এইটো পূৰণ কৰি হৰ হ'ব 12 আৰু লব হ'ব 6। গতিকে হাফ হ'ল। হাফক আমি কিহেদি লিখিব পাৰিম? হাফটোক আমি লিখিব পাৰোঁ ইয়াৰে কোনটোৰ দ্বাৰাই লিখিব পৰা যায়? sin 60 cos 60 tan 60 cos 30 কোনটো হ'ব? আমি cos 60 হাফ লিখিব পাৰিম। গতিকে বি নাম্বাৰটো হ'ব শুদ্ধ উত্তৰ। হয় না? ঠিকে যে আমাৰ sin 30 মান হ'ল 1/2, সাইনটো যায় cos 30 মানটো যায় cos 60 মান হয়, সেয়েহে আমি পাম cos 60। এইটো হ'ল নেক্সট প্ৰশ্নটো হ'ল tan 30/1 + tan square 30। tan 30 মান বহাম আৰু হ'ল 1 + tan square 30। এতে মান বহালে tan 30 মান হ'ল 1/√3। তাৰে পিছত 1 + 1/√3 স্কুৱেৰ আছে, ইয়াৰ পৰা পাম 2/√3 আৰু হ'ব 1 + 1/3। গতিকে ইয়াতে হ'ব 4/3 আৰু হ'ল 2/√3। তেতিয়াহ'লে √3 লগত 2 পূৰণ হৈ 6 হ'ব আৰু তলত হ'ব 4√3। 2 দি 3 বাৰ যাব, 2 বাৰ যাব আৰু হ'ব 3 3 2 গুণ 6 4√3। গতিকে ইয়াতে হ'ব √3 কেনচেল যাব, ইয়াতে √3 হ'ল 3 আমি লিখিব পাৰোঁ √3 × √3। গতিকে ওপৰত √3 × √3 হ'লে তলত হ'ব 2√3। 2√3 কেনচেল, তেতিয়াহ'লে √3/2 হ'ব। √3/2। গতিকে √3/2 হ'লে কোনটো হয়? উত্তৰটো √3/2 হ'লে হ'ব √3/2 আকৌ কিহৰ মান হয়? sin 60 মান হ'ল √3/2। গতিকে এইটো অপশ্যন। নেক্সট আহিছোঁ, যদি tan θ = 5/12 হয় তেন্তে sin θ + cos θ/sin θ - cos θ ৰ মান। কিমান হ'ব? tan θ = 5/12। আমি লিখিম sin θ, এইটোক আমি আৰু এটা প্ৰচেছত ক'ব পাৰিম sin θ / cos θ 5/12। আমি 10ক লিখিব পাৰোঁ sin θ / cos θ। cos θ = 5/12। ইয়াক আমি যোগ ভাগ ক্ৰিয়া কৰি দিম, sin θ + cos θ by sin θ - cos θ। 12 5 + 12 আৰু হ'ল 5 - 12। তেতিয়াহ'লে আমাৰ এইখিনি হ'ল এইটো নিচিনা হৈছে। গতিকে এইটো আমি কি প্ৰয়োগ কৰিলোঁ, তোমালোকক আগৰ কোনোবা এটা ভিডিঅ'ত কৈছোঁ, সমানুপাতৰ কিছুমান ধৰ্মৰ কথা কৈছোঁ, সেই ধৰ্ম মতে কৰিছোঁ আমি।
ধৰ্ম প্ৰয়োগ কৰিছো a by b equal c by d হলে আমি কি লিখিব পাৰো a plus b by a minus b equal c plus d by c minus d তেতিয়া হলে 17 আৰু 5 ৰ পৰা 12 গলে কিমান থাকিব -7 থাকিব তেতিয়া হলে ইয়াৰে কোনটো হয় ইয়াৰে এই নাম্বাৰটো শুদ্ধ উত্তৰ হ'ব গতিকে আমি যদি এইটো এপ্লাই কৰো তেতিয়া হলে সুবিধা হ'ব আৰু যদি বেলেগ প্ৰসেছত যাও তেতিয়া হলে হয়তো দীঘল হ'ব গতিকে এমসিকিউ বিলাক আমাক কিমানখিনি আমি কৌশলখিনি বুজি পাও সেই কৌশলখিনিৰ কাৰণে দিয়ে আমি যদি লং প্ৰসেছত যাও 5 ৰ পৰা 7 মিনিট 10 মিনিট এনেকুৱা সময় লাগিব সেই কাৰণে আমাৰ গণিতৰ যিবিলাক কনসেপ্ট যিখিনি আটাইবোৰ কনসেপ্টে জানা থাকিব লাগিব তোমালোকে খালি ত্ৰিকোণমিতি কৰি আছা বুলি ত্ৰিকোণমিতিৰ অভেদবিলাক মুখস্থ থাকিলে নহব বেলেগ বস্তু বেলেগ আমাৰ ধৰ্ম বা হেৰিবিলাক তোমাৰ মনত ৰাখিব লাগিব কৌশলবিলাক তেতিয়া হলেহে কোনোবা এটা প্ৰশ্ন সহজতে সমাধান উলিয়াব পৰা যাব গতিকে আজিলৈকে এইখিনিলৈকে এৰিছো নেক্সট ক্লাছত আকৌ বাকি থকা ত্ৰিকোণমিতিৰ প্ৰশ্নখিনি আলোচনা কৰিম